কোনেনো আমনি কৰে ৰাতি 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 টেলিফোনতে মোক বিচাৰি সোধে তৃষ্ণা নেকি মাতে মৰমেৰে প্ৰিয়া বুলি আৰু মই কওঁ চৰি ৰং নম্বৰ অডিটেক ষ্টুডিঅ' গৈছোঁ বাহিৰত জুবিন দা আৰু দিগন্ত দা বহি আছে তাৰপিছত ভিনদেউক চিনি পায় আৰু মই তেতিয়া মানে কি অলপ চলপ যিহেতু ষ্টেজ প্ৰগ্ৰাম কৰোঁ মোৰ অকণমান চিনাকি হৈছে অসমত অকণমান চিনাকি হৈছে আৰু তাৰপিছত ভিনদেউৱে মাতিলে জুবিন দাক চিনি নাপাওঁ যে তেতিয়া জুবিন গাৰ্গ নহয় অনামিকাৰ কাম চলি আছে জুবিন গাৰ্গ হোৱাই নাই আৰু এতিয়া কোনোবাই কয় সেইদিনাখন এগৰাকী মানে ছিংগাৰে কৈছে তৃষ্ণাবা বহুত সোনকালে বিয়া হ'লে আপুনি মই বোলো হয় নেকি কিমানৰ যে হৃদয় ভাঙিল আপুনি হেল্ল' কি খবৰ সকলোৰে আশা কৰিছোঁ সকলোৱে ভালেই আছে অজান্তিকৰ এটা নতুন এপিছডলৈ সকলোকে স্বাগতম জনাইছোঁ আজি আমাৰ মাজত এগৰাকী সুকণ্ঠী গায়িকা জেনেৰেলি মোহময়ী অভিনেত্ৰী কোৱা হয় আজি মোহময়ী গায়িকা এগৰাকী আছে আমাৰ মাজত আছে আজি তৃষ্ণা দেৱী বাইদেউ কি খবৰ বাইদেউ ভালে আছোঁ আমি অকণমান ক্ষমাপ্ৰাৰ্থী আপোনাক অকণমান ৱেইট কৰাবলগীয়া হ'ল আজি ফাৰ্ষ্ট টাইম হৈছে দেই অজান্তিকত এনেকুৱা কেতিয়াও হৈ পোৱা নাই একো নাই এনেকৈ অকণমান ৰখিবও লাগে ন কেতিয়াবা হৈছে তেনেকুৱা মমেণ্ট এক্সপিৰিয়েঞ্চ সাধাৰণতে মানে মই টাইমটো মেইনটেইন কৰি ভাল পাওঁ এইটো নাই যে সকলোৰে সুবিধা অসুবিধা থাকে কেতিয়াবা হয় এইটোতো মানুহে আমি গম পাইছোঁ বা এনেই ঘৰ ক'ত আপোনাৰ মোৰ নতুন চচল মানে ভিৰ পাইছিলে নি আপুনি আজি সেইটো কাৰণে মই অকণমান আগতে ওলাইছোঁ যাতে মই সময়ত পাওঁহি আকৌ ভিৰ ফালি ফালি আহিব লাগিব ন কিন্তু লাকিলি মই ভিৰ নাপালোঁ গতিকে সোনকালে আহি পালোঁ নাই আছে মানে এতিয়া কিহত আহিছিলে আপুনি মোৰ গাড়ীৰ চালক আছে গতিকে তেখেতৰ লগতে আহিছোঁ আমি আজি বহুত কথা পাতিম আপোনাৰ লগত কিন্তু মই প্ৰথম কথাটো সুধিবলৈ বিচাৰিছোঁ এজন মেথমেটিচিয়ান আছিলে আৰ্কিমিডিছ বুলি তো তেখেতে এদিন কিবা এটা মানে ফৰ্মুলাৰ চলিউশ্যন পাইছিলে নেকি চিঞৰিছিলে ইউৰেকা বুলি এটা মানে চিঞৰিছিলে তেওঁ মানে পাই গ'লোঁ মানে আপোনাৰ লাইফত এই ইউৰেকা মমেণ্টটো কেতিয়া আছিলে যেতিয়া আপুনি গম পালে যে মই গান গাব পাৰিম কাৰণ মই শুনিছোঁ আপুনি প্ৰথমতে অকণমান ডেন্সিঙত আছিলে সেইটো চাগে সপোন আছিলে কেছেটত গোৱাটো যেতিয়া কেছেটত গাইছোঁ বা মোৰ গান কেছেটত শুনিছে তেনেকুৱা এটা অনুভৱ মোৰ হৈছিলে কাৰণ আমাৰ সময়ত কেছেটত গাবলৈ পোৱাটোৱেই ডাঙৰ কথা পইচা থাকক নাথাকক সেইটো বেলেগ কথা কাৰণ বহুত প্ৰচিডিউৰ থাকে কেছেট উলিওৱা তেতিয়া ট্ৰান্সফাৰিং মেচিনতহে সেইবোৰ আকৌ বহুত কেছেট হয় তাৰপিছত মাৰ্কেট এখন থাকে আৰু তেতিয়া আমি মানে কেছেটত কেনেকৈ গাবলৈ পায় সেইটোৱে আমাৰ কাৰণে ডাঙৰ কথা আৰু গতিকে কেছেটত যেতিয়া মই গাবলৈ পাইছিলোঁ মোৰ কণ্ঠ যেতিয়া মই ঘৰত টেপত শুনিছিলোঁ বা কেছেটত মোৰ মাতটো এনেকুৱা লাগে মোৰ মানে গান এতিয়া বিভিন্ন ঠাইত শুনিব মানে সেইটো বহুত ডাঙৰ কথা আমাৰ কাৰণে কোনটো চনৰ কথা আছিলে মই 1992ত প্ৰথম গাইছোঁ তেতিয়া হ'ল মিউজিক মেকাৰ্ছ খুব হিট সেইখিনি সময়ত মই সৰু ছোৱালী এজনী স্কুলত পঢ়োঁ তেতিয়া জিতুলদাৰ খুব এটা নতুন লহৰ আনিছে গানত মানে আমাৰ এই ধৰণৰ আধুনিক গীত শুনাৰ বা অসমীয়া আকৌ গান শুনাৰ এটা পৰিৱেশ আহিছিলে তেতিয়া আমি ভাবোঁ আৰু কেতিয়া কেছেটত গাবলৈ পাম তাৰপিছত এই মিউজিক মেকাৰ্ছৰ স্বত্বাধিকাৰী বীৰেন দা তেতিয়া বীৰেন দাই মানে খুব নতুন নতুন আৰ্টিষ্টসকলক এটা সুবিধা দিছিলে কেছেটত গাবৰ কাৰণে তাত আৰু মুম্বাইৰ বহুত আৰ্টিষ্টে তেতিয়া এই কেছেটবিলাকত গান গায় মিউজিক মেকাৰ্ছৰ তাৰপিছত তেনেকুৱা এটা হেৰিত যে মই গাবলৈ পাম মিউজিক মেকাৰ্ছত যে গাবলৈ পাম সেইটো সপোন আমাৰ কাৰণে আৰু তাৰপিছত বীৰেন দাই এটা বেলেগ ভইচ বিচাৰি আছিলে তেতিয়া মোৰ গানটো লিখিছিলে তৰুণ শৰ্মাদেৱে আৰু সুৰ কৰিছিল কবীন্দ্ৰ দাস তো কবীন্দ্ৰ দাই ক'লে যে বীৰেন দা আপুনি সৰু ছোৱালী এজনী আছে আপুনি এবাৰ ট্ৰাই কৰি চাব পাৰে তাইক যদি গোৱায় তাৰপিছত বীৰেন দা আমাৰ ঘৰত আহিছে
আহি পেলাই সেই অফাৰটো দিছে যে মানে তাই মোৰ কেছেটত এবাৰ গান গাব মাটিত ভৰি নাই আৰু উৰি ফুৰিছোঁ তাৰমানে তাৰপিছত এদিন মোক ক'লে যে তুমি এটা কাম কৰিবা ষ্টুডিঅ'ত আহিবা কেনেকৈ গাব লাগে এই বস্তুটো যে এই বস্তুটো ইণ্টাৰভিউতে ফাৰ্ষ্ট পিন্ধিছোঁ দেই এইটো গান গাওঁতে পিন্ধোঁ আমি এই বস্তুবিলাক পিন্ধি মানে একদম এক্সাইটেড আৰু ন মানে ষ্টুডিঅ' চাবলৈ যাম কেনেকৈ গান গায় তাৰপিছত মই ষ্টুডিঅ' চাবলৈ গৈছোঁ গানটো শুনিম ষ্টুডিঅ' চাম আৰু কেনেকৈ গায় তাৰপিছত সেইদিনাখন মই ভিনদেউৰ লগত ষ্টুডিঅ'ত গৈছোঁ অডিটেক ষ্টুডিঅ' মানে মোৰ ভাগ্যখিনি আৰু কৈছোঁ দেই অডিটেক ষ্টুডিঅ' গৈছোঁ বাহিৰত জুবিন দা আৰু দিগন্ত দা বহি আছে তাৰপিছত ভিনদেউক চিনি পায় আৰু মই তেতিয়া মানে কি অলপ চলপ যিহেতু ষ্টেজ প্ৰগ্ৰাম কৰোঁ মোৰ অকণমান চিনাকি হৈছে অসমত অকণমান চিনাকি হৈছে আৰু তাৰপিছত ভিনদেউৱে মাতিলে জুবিন দাক চিনি নাপাওঁ যে তেতিয়া জুবিন গাৰ্গ নহয় অনামিকাৰ কাম চলি আছে জুবিন গাৰ্গ হোৱাই নাই আৰু তাৰপিছত ভিনদেউৱে ক'লে এই কাম আছে সেইটো কাৰণে আমি আহিলোঁ ষ্টুডিঅ' চাবলৈ আহিছে কিবা গান চাব তাই এখন প্ৰেক্টিচ কৰি তেতিয়া আমাক চিনাকি কৰি দিছে জুবিন ইয়াৰো কিবা নতুন গান চলি আছে সেইখিনিয়ে কথা আমি ভিতৰত গ'লোঁ ভূপেন হাজৰিকা ডাঙৰীয়া ভিতৰ মনিটৰ ৰুমত কেনেকুৱা এটা ন পৰিৱেশ তাৰপিছত নিৰ্মালী বাই গাইছে চিন্তাদাই গাইছে সেইটো কেছেটত আৰু বহুত বাহিৰৰ বলিউডৰো গাইছে দেই অভিজিতে গাইছে সুদেশ ভোছলে তেখেতে গাইছে সেই কেছেটটোত আৰু মই আটাইতকৈ সৰু সেইটোত মানে কণ্ঠশিল্পী হিচাপে তাৰপিছত সেইদিনাখন মই গালোঁ গানটো গাওঁতে মই ভাবিছোঁ এনেই গাব লাগে আৰু এদিনটো আহিমেই চাবলৈ আহিছোঁ আজি তাৰপিছত কৈছে হৈ গ'ল তোমাৰ গান ধুনীয়া গালা তুমি তোমাৰ গান হৈয়ে গ'ল আৰু এদিন আহিম মই মানে আচৰিত আৰু মোৰ গান হৈ গ'ল নে প্লেনিং আছিলে নেকি ক'ব নোৱাৰোঁ সেইটো ক'ব নোৱাৰোঁ হয়তো ৰিজাল্টটো যিটো আউটকামটো ভাল হ'ল মানে হয়তো সেইটো কাৰণেও হ'ব পাৰে ৰিজাল্টটো ভাল হ'ল নহ'লে বোধহয় আৰু এদিন গাবলৈ মাতিলে হয় তেওঁলোকে ভাল পাই পেলাই ক'লে তোমাৰ হৈ গ'ল আৰু তুমি গাব নালাগে আজিয়ে ধুনীয়াকৈ গালা তাৰপিছত জুবিন দাক লগ পালোঁ সেই কেছেটটোত লাষ্ট জুবিন দাই 2টা ইণ্টাৰভিউ দিছে ৰীতা বাইদেউৰ যিটো পডকাষ্টৰ যিটো ইণ্টাৰভিউ দিছে সেই কেছেটটোৰ কথা কৈছে জুবিন দাই সেই কেছেটটোৰ কথাই কৈ গৈছে মৰমী লগৰী সেই কেছেটটো গোটেই বেকিং ভইচবিলাক জুবিন দাই দিছে আৰু সেই পৰিৱেশটো আৰু ৰাতিৰ মানে গৈছোঁ আমি ষ্টুডিঅ' চাবলৈ গোটেইবোৰ আছোঁ গাইছোঁ গাই গুচি আহিছোঁ সেয়া আৰু ইমান গোটেই কামখিনি আৰু ইমান ভাল ভাল জ্ঞানী গুণী মানুহক লগ পাইছোঁ তেতিয়াই ভাল লাগে আচলতে সেইবোৰ আৰু সেই গানটোৰ পৰাই মই কিন্তু মোৰ এটা পৰিচয় হৈছিল তাৰমানে মোৰ সেই ভইচটো অলপ বেলেগ আছিলে আৰু সেই ভইচটো যে ৰাইজে ল'ব সেইটো মানে ইমান এটা ভাবা নাছিলোঁ কিন্তু ইমান সুন্দৰকৈ লৈছে ষ্টিল এতিয়াও যদি মই প্ৰগ্ৰামলৈ যাওঁ সেই গানটো গাবলৈ কয় তেতিয়া সৰু ছোৱালী এজনী ইমান নাজানো কিন্তু সেই গানটো যে ইমান সুন্দৰকৈ ৰাইজে ল'লে সেইটো বহুত ডাঙৰ কথা মোৰ কাৰণে আমি দুফাকে শুনিলে পাম দেই একদম তোমালৈনো কিয় বাৰু মৰম ইমান বুজাব নোৱাৰো তুমি আপোন কিমান তুমি ৰবা দুচকুৰে হৈ মনিতি তুমি বৰ নুবুজানে সেই কথাটি মৰমৰে ৰং তাতো মোৰ মন কৰা বিয়াকুল তোমালৈনো কিয় বাৰু মৰম ইমান বুজাব নোৱাৰো তুমি আপোন কিমান থেংক ইউ আপুনি মানে ষ্টাৰ্টিঙত ক্লাছিকেল শিকিছিলে নে মই বিশাৰদ কৰিছিলে ন মানে ধৰি লওক আমাৰতো অসমৰ ফ'ক মিউজিকখিনি বেছি মানুহে মানে ইনফ্লুৱেঞ্চ হয় ন মানে ক'ৰবাত ঠাচ এটাত থাকে মানে কিন্তু আপোনাৰ মানে যেতিয়া গায়কীটো বহুত মানে ৱেষ্টাৰ্ণ ইনফ্লুৱেঞ্চ এটা মই পাইছিলোঁ মানে এতিয়াও মানে ভইচ যেতিয়া আপুনি প্ৰনাউন্সিয়েশ্যন কৰে ৱৰ্ডবোৰ অলপ মানে বাহিৰৰ অকণমান হেৰিটা আহে মানে তেতিয়াও কৈছিলে ইনফেক্ট মোক মানে বহুতে তেতিয়া কৈছিলে তুমি বাহিৰলৈ যোৱা তোমাৰ হিন্দী প্ৰনাউন্সিয়েশ্যন খুব ভাল তেতিয়াই তাৰমানে হিন্দী কেনেকৈ গাব লাগে উৰ্দু বা হিন্দী ভাষাৰ ডিফাৰেঞ্চটো বুজি পাইছিলোঁ
কেছেটতে লিখিছিলোঁ উচ্চাৰণ যাতে শুদ্ধকৈ ক'ব পাৰোঁ, স্পষ্টকৈ ক'ব পাৰোঁ। তেনেকৈ কিন্তু তেতিয়াই মানে খুব চেষ্টা কৰিছিলোঁ। চবৰে আচলতে ঠাঁচবোৰ বেলেগ বেলেগ, সেইটো জন্মগত কিছুমানে, আৰু কিছুমান এই যে ভাৰ্চটেলিটি বা ভাৰ্চটাইল ছিংগাৰ সকলোৰ কাৰণে সম্ভৱ নহয়। সকলোৰে ধৰা ফ'কৰ ঠাঁচটো নাহে, কিছুমানো ৱেষ্টাৰ্ণ নাহে, এইটো থাকে মানে বিভিন্নজনৰ বিভিন্ন আৰু। কিন্তু ভাগ্যৱান যিয়ে মানে গোটেইখিনি পায় আৰু। কিন্তু আপুনি উঠি অহা সময়খিনিত কাক ফ'ল' কৰি আহিছিলে মানে ছিংগাৰ হিচাপে? তেনেকুৱা আমাৰ তেনেকুৱা দিনত তাৰমানে কি নিজেই মানে পলিচ কৰি কৰি গৈ আছিলোঁ আচলতে। ইমান তোমাৰ তেনেকুৱা সুবিধা নাছিলে, আৰু এই ছ'চিয়েল মিডিয়া বা মোবাইলটো নাছিলেই। আমি ধৰা লতাজীৰ গান শুনিছিলোঁ, আশাজীৰ গান শুনিছিলোঁ, ভূপেনদাৰ গান শুনিছিলোঁ, আৰু তেতিয়া ভলিউম 1 ভলিউম 2 এনেকৈ ওলাইছিলে নহয়, সেই তেনেকৈয়ে গানবিলাক শুনিছিলোঁ। ঊষা দিদিৰ গান শুনিছিলোঁ। মই এটা সময়ত খুব ঊষা দিদিৰ গান গাইছিলোঁ। মোৰ নিজৰ গান আছিলে যদিও মানে মোৰ ভইচটো যিহেতু খুব তেনেকুৱা ধৰণৰ ৱেষ্টাৰ্ণ ফিল এটা আছিলে, তেখেতৰ গান গালে খুব ভাল লাগিব বুলি কোনোবাই কোৱাই ট্ৰাই কৰিছিলোঁ। আৰু সেই তেতিয়া মানে বহুতে আকৌ জুনিয়ৰ ঊষা উথুপ এটা নাম দিলে। সেইটোৰ কাৰণে হয়তো কিছুমান প্লাছ পইণ্ট থাকিলে, কিছুমান মাইনাছ পইণ্টো হ'ল মোৰ কাৰণে। সেই ধৰণৰেই অকল গান গাব পাৰে তৃষ্ণা দেৱী, তেনেকুৱা এটাও হ'ল। সেইটোও বিয়পি গ'ল। কিন্তু সেয়া আৰু নিজৰ এটা চেষ্টা। আচলতে সংগীতটো সাধনা কৰি গ'লে বিভিন্ন ধৰণৰ গান গাব পাৰি। আপুনি 92ত এটা কথা কৈছিলে অকণমান আগতে, যে আমি নতুনকৈ মানে আকৌ গান শুনিবলৈ আৰম্ভ কৰিছিলোঁ। আৰু মই আৰু কাৰোবাৰ ইণ্টাৰভিউত শুনিছিলোঁ যে এইটো সময়ৰ পৰা আকৌ মানে অসমীয়া অডিয়েঞ্চখিনিয়ে নিজৰ এটা মানে পৰিচয় বিচাৰি পাইছিলে। আপুনি সেই তাৰ আগৰ সময়খিনি কোনখিনি কথা কৈ আছিলে যিখিনিত আমাৰ মানে এক্টিভ নাছিলে মিউজিকটো? কাৰণ ভূপেন হাজৰিকা ছাৰ এইটো গাই আছিলে, তেতিয়া অকণমান তললৈ গৈছিলে। তেতিয়া চোৱা, আমি ইমান সংগীতৰ বিষয়ে জনা নাছিলোঁ। দেউতাহঁতে শুনি ভাল পায় জ্যোতি সংগীত, ৰাভা সংগীত। আৰু আমি তেতিয়া ক্লাছিকেল শিকি আছিলোঁ, তেতিয়া আমাৰ ধৰা স্কুলৰ পৰা লৈ যায় ল'ৰা ছোৱালীখিনিক এই কম্পিটিশ্যনবিলাকত। আমি জ্যোতি সংগীত, ৰাভা সংগীত, সেই ছাৰসকলে যি শিকায় তেনেকুৱা ধৰণকে আমি শিকিলোঁ। তেনেকৈ খুব যে কিবা ৰেডিঅ' শুনিছিলে বাহঁতে, দেউতাহঁতে, সেই তেনেকেই আমি শুনিছিলোঁ যে খুব যে কিবা গান এইটো ভাল সেইটো বেয়া, সেই মানে জাজমেণ্টটো আমি কৰিব জনা নাছিলোঁ তেতিয়া। কিন্তু ঘৰত সেই পৰিৱেশটো ভাল গীতৰে আছিলে। কিন্তু তাৰপিছত যেতিয়া বাহঁতে, মোৰ দুজনী বা, সেইটো মানে এইজ ডিফাৰেঞ্চটো আমাৰ বহুত বেছি। মানে বাহঁত বহুত ডাঙৰ মোতকৈ, তাৰমানে মই বহুত সৰু তাহাঁততকৈ। গতিকে বাহঁতে সেইবোৰ আকৌ বাহঁতে শুনি ভাল পোৱা হ'ল। বাহঁতে শুনি ভাল পোৱাৰ পিছত এই যে কাণত যি গীতে তোমাক ধৰা হৃদয়ত চুৱে, তোমাৰ ৰিদম এটা ভাল লাগে, সেই গানটো ঘৰত প্ৰায়ে বাজে। সেইবিলাকে ইনফ্লুৱেঞ্চ কৰিছিলে নহয় আমাক। সেইবোৰ গান আমিও আওৰাওঁ, আমিও গাওঁ। আৰু লাহে লাহে যিহেতু মই ক্লাছ 7 মানৰ পৰাই ষ্টেজ প্ৰগ্ৰাম কৰোঁ, গতিকে সেইবোৰ গান ষ্টেজতনো কেনেকুৱা গান ভাল লাগে। তাৰমানে কি হয়, আচলতে চব গানেই প্ৰেক্টিচ কৰিব লাগে দেই, মই সেইটো কথা নকওঁ। সকলো গানেই প্ৰেক্টিচ কৰিব লাগে, কিন্তু এটা কমফৰ্ট জ'ন থাকে নহয় সকলোৰে। সেই ভাৰ্চিটাইল মই যে কৈছোঁ, সেইটো কিন্তু সকলোৰ কাৰণে সম্ভৱ নহয়। গতিকে নিজৰ এটা কমফৰ্ট জ'ন এটা বাছি লোৱাটো মই ভাল বুলি ভাবোঁ। নতুন প্ৰজন্মক মই কৈছোঁ, ভাল বুলি ভাবোঁ। তেতিয়া সেইটোত বেছি নাম কৰিব পাৰিব। এনেই সকলো প্ৰেক্টিচ কৰক, মানে সেইটো ভাল, সকলো প্ৰেক্টিচ কৰক। কিন্তু তোমাৰ ভইচে কোনটো লৈছে মানুহৰ, তোমাৰ ভইচে কি দিব পাৰিছা। এনেই অদৰকাৰীকেতো বহুত সকলো ফালৰ পৰা, কিন্তু যোনে সকলো গাব পাৰে সেইটোতো ভাল কথা আৰু। গতিকে তেনেকুৱা গান ষ্টেজৰ কাৰণে বাচিছিলোঁ। ষ্টেজত আমাক বিশেষ আকৰ্ষণ, তুমি আজি যেনেকৈ মোক মাতিছা, বিশেষ আকৰ্ষণ আজি তৃষ্ণা দেৱী শুনিয়ে থাকিবা আৰু। মানে ধৰা আমি 9-10 মানত গৈ পালোঁ বা 8টা মানত গৈ পালোঁ, শুনিয়ে থাকিবা আৰু আজি বিশেষ আকৰ্ষণ আৰু। তাৰপিছত একেদিনাখনতো 3টামান থাকে প্ৰায় ষ্টেজ, তেতিয়াতো ভাল। যদি এখন ৰাখিলোঁ, সেই বিশেষ আকৰ্ষণটো ৰাতিপুৱা 3টা-4টা ব্ৰাছ কৰি কৰি চাবলৈ আহা। সেইটো তেতিয়াও আছিলে ন? এতিয়াতো কমিছে, বহুত কমিছে। আমাৰ দিনততো আমি ৰাতিপুৱা মানে হিচাপে নাই,
আগৰাতি আমি কোনো ষ্টেজ নাপাওঁ কাৰণ বোলে মানুহখিনি গুচি যাব তো আমি 12টাৰ বজাৰ পিছতেই পাওঁ 12টা বজাৰ পিছত যাওঁতে মানে সেই ৰাতিপুৱাইগৈ আৰু চব ইৰেগুলাৰকৈ এতিয়া খাবলৈ পাওঁ ৰাতিপুৱা ভাত খাওঁ কি যে দিন আছিলে কিন্তু কি জানা ভাল আছিলে সেইটো এটা মানে সেইটো মিঠা কিন্তু ইমান ৰাইজ ইমান ৰাতিপুৱালৈ ৰৈ থকা ধেমালি কথা নহয় কাৰ গান চাবলৈ ৰৈ থাকে নহয় সেইটো এটা ডাঙৰ আশীৰ্বাদ সেই মৰমখিনি আজিকালিতো নাই যিটো মানে আকুলতা এটা আছিলে মানে আৰ্টিষ্টৰ প্ৰতি চাগে মই ফিল কৰোঁ মানে এতিয়া বহুত মানে মেকানিকেল টাইপ হৈ গৈছে বস্তুবোৰ সেইটো আচলতে দুই পক্ষৰে মই ভাবোঁ প্ৰত্যেকগৰাকী কণ্ঠশিল্পীৰো দায়িত্ব আছে দায়বদ্ধতা থাকিব লাগে আচলতে মই ভাবোঁ ৰাইজৰ উৰ্ধত একো নাই মোৰ ধৰা তোমাক কিবা এটা গুণ দিছে ভগৱানে তাত তুমি পলিচ কৰিছা বা সাধনা কৰিছা সেইটো এটা বেলেগ কথা কিন্তু তুমি বৰ্তি থাকিবলৈ তোমাৰ মাধ্যম কি তোমাৰ গান শুনিব কোনে হয়নে গতিকে সেইটো কিন্তু দায়বদ্ধতা দুয়ো পক্ষৰ মানে ভাল কাম কৰিবা সদায় মানুহে আঁকোৱালি ল'ব আৰু সদায় বিচাৰিব এতিয়াও মানুহে বিচাৰে আমাক গতিকে সেইবিলাকেই মৰম নহয় জানো সেয়াই গতিকে ভাল কামৰ সদায় আদৰ আছে আৰু সেইটো দুয়ো পক্ষৰে দায়বদ্ধতা বুলি মই ভাবোঁ এতিয়া বায়ে যেতিয়া ধৰি লওক একদম ষ্টাৰ্টিঙত গাবলৈ আৰম্ভ কৰিছিলে সকলো এটা থাকে ন আৰু এতিয়া মানে এনেকুৱা কলাবোৰ মানে যিবোৰ ছিংগিং হওক এক্টিং হওক একো লিমিট নাথাকে আপুনিতো ধৰি লওক যেতিয়া গাবলৈ ষ্টাৰ্ট কৰিছিলে আৰু যেতিয়া মানে এইটো ডিচাইড কৰিলে যে মই এইটো বস্তু প্ৰফেচনেলি ল'ম আপুনি এম কি কৰিছিলে অকল অসমীয়া গান হিন্দী গান বলিউড নে ইংলিছো মানে ট্ৰাই কৰিম বুলি ভাবিছিলে ইংলিছ মই ৱেষ্টাৰ্ণ মই খুব কম শুনো মোৰ ছোৱালীয়ে খুব শুনে মই ইমান নুশুনো মই হিন্দী অসমীয়া খুব শুনো হিন্দী গান এটা সময়ততো আৰু খুব চলিছিলে ভাল সেই 90s হিন্দী গানবিলাক আমি খুব গাইছিলোঁ সেই হিন্দী গানবিলাক গাওঁ অসমীয়া তেনেকুৱা কোনো ডিচাইড কৰা নাছিলোঁ আচলতে ইমান মগজে ইমান ঢুকি পোৱা নাছিলে বোধহয় মানে সেই ইমান ডাঙৰ ডাঙৰ কথা আৰু ইমান মাধ্যমো নাছিলে আমাৰ দিনত গতিকে কিন্তু যি কৰিছিলোঁ ভাল কৰিম বুলি ধৰা গানবিলাকো ভাল কৰিছিলোঁ আমি আৰু প্ৰথমতেতো মই নাচ শিকিছিলোঁ তাৰপিছত মই গানলৈ আহিলোঁ গানতো ধৰা আমি ক্লাছিকেল শিকিছোঁ সেই ষ্টেপ বাই ষ্টেপ সেই ৰাস্তাবোৰ ঠিকেই আছিলে তাৰমানে তেনেকুৱা কোনো বোলে মই হিন্দী গানেই গাম বা অসমীয়া গানেই গাম কালচাৰটো চব ভাল লাগে বিভিন্ন ধৰণৰ গান শুনো গতিকে চব ধৰণৰ গান গাইছিলোঁ মই মুম্বাইত ট্ৰাই কৰিছিলে নেকি আপুনি নাই নগ'লোৱে আচলতে মই এনেই কেলে মনত পৰিলে আপোনাৰ যেতিয়া মুখখন দেখোঁ মই অকণমান মোৰ ফাল্গুনী পাঠকলৈ মনত পৰে কয় ফাল্গুনী পাঠকৰো গান গাইছিলোঁ তাৰপিছত আচলতে সেইখিনি সময়ত মোক কৈছিলে বহুতে আৰু ঘৰৰ সৰু মই সেইটো ভালহে চবে মৰমত ৰাখে আপোনাক বহুত আলাসত ডাঙৰ কৰিছে ন সেইটো কিন্তু আছে একদম আলাসত ডাঙৰ হৈছোঁ সেইকাৰণে পঠিয়াবলৈও মন নকৰিলে মানে আৰু বিশেষকৈ কি হ'ল মোৰ দেউতা পুলিচ অফিচাৰ তেওঁ বিভিন্ন ঠাইত ট্ৰান্সফাৰ হয় আৰু মায়ে আমাক ডাঙৰ কৰিছে আৰু আমাৰ ঘৰত আমি তিনিজনী ছোৱালীয়ে গতিকে সেইটো দায়িত্ব মাৰ আছিলে মোৰ লগত যদি মা গুচি যায় বাহঁত কি হ'ব তেনেকুৱা ধৰণৰ কথা বা মোৰ ওপৰৰ বাইদেউ নাচিছিলে কিন্তু মই সেইফালৰ পৰা সৌভাগ্যৱান আৰু অকণ মানে লাকি মানে কি হ'লোঁ তাই নাচটো এৰি দিবলগীয়া হ'ল মোৰ লগত মা যাব লাগে কিন্তু তাহাঁতে অকণ ডাঙৰ আছিলে কাৰণে তাহাঁতে থাকিব পাৰে বাৰু সেয়া আৰু ভাগ্যৰ কথা এইটো সময়ত আপোনাৰ কোনোবা লাইফত মেইল ফিগাৰ আছিলে নে ধৰি লওক ফ্ৰেণ্ড বা দাদা তেনেকুৱা কোনোবা থাকে ন আছিলে আমাৰ ঘৰত মোৰ মামা আৰু যিহেতু মই মেট্ৰিক পৰীক্ষা নিদোঁতেই মোৰ ডাঙৰ বা বিয়া হৈছে বহুত ডাঙৰ গতিকে ভিন্দু আছিলে সেইখিনি অকণ গাইডেঞ্চ মই পাইছোঁ গম পাইছোঁ মানে আমাৰ ধৰি লওক মই অসমৰ পৰা তেনেকুৱা ছিংগাৰ বহুত কল্পনা বাক দেখিছোঁ তেখেতে ধৰি লওক মুম্বাইততো ইমান গোৱা নাই চাগে বিশেষকৈ মানে বিহাৰী যিটো ইণ্ডাষ্ট্ৰি বিহাৰ ইণ্ডাষ্ট্ৰি তাত কৰিছে এতিয়া বাকী ফাল্গুনী পাঠক বা চাউথৰ বহুত ছিংগাৰ্ছ আছে যি মানে মুম্বাইত আহি এতিয়া ভাল কাম কৰি গ'লেই অলৰেডি এইখিনি এতিয়াও কৰি আছে কিন্তু মই অসমৰ পৰা বিচাৰোঁ মানে যোৱাটো কাৰণ আপোনালোক ক্লাছিকেলি ট্ৰেইনড আছিলে এতিয়া আমাৰ যিসকল আছে নতুন যাব লাগে সুবিধা পালে যাব লাগে দেই কিন্তু প্ৰেক্টিচ নাই দেখোন ইমান ভাল সেইটো লেভেলত গাব পৰাকৈ
বোধহয় তাত গ'লে অকণমান বেছি ভালকৈ ট্ৰেইন হ'ব নেকি মই এনেকৈ ভাবোঁ যাৰ সুবিধা আছে দেই যাৰ সুবিধা আছে মই ভাবোঁ যাব লাগে আৰু লাগি থাকিব লাগে আচলতে লাগি থাকিব লাগে অকণমান তাত লবি ছিষ্টেমো অলপমান আছে যেন লাগে মোৰ কিন্তু এইটো নকওঁ যে চব লবি ছিষ্টেমতে চলি আছে কাৰণ মুম্বাইত যিসকলে চান্স পাইছে নহয় ক'ব লাগিব কিন্তু এটা এটা পিচ নহয় আছে কিন্তু টেলেণ্ট বাপৰে এনেই পোৱা নাই কিন্তু পাব আমাৰ ইয়াৰে অলপমান লাগি মেলি থাকিলে পাব লাগে নহয় আমি তেতিয়া যে কিয় নগ'লোঁ কেতিয়াবা মানে ভাৱ হয় যাব পাৰিলোঁ হয় তেতিয়া সেয়া আৰু মানে হিন্দী চিন্দিও ভালকেই গাইছিলোঁ মানে কৈছিলে যে ইয়াত মানে হেৰি ইমান ধুনীয়া উচ্চাৰণ কম আছিলে কিন্তু সেয়া আৰু ভাগ্যৰ যি আছে আৰু হৈ গৈছে আৰু গম বুজিছোঁ এনেই ধৰি লওক আপোনাৰ আজিলৈকে ফাৰ্ষ্ট এলবামটো ওলাই গ'ল কেনেকুৱা আছিল ক্ৰাউডছৰ মানে ৰেছপন্স মইতো বহুত প্ৰগ্ৰেম আৰু কৰিছিলোঁ মই এটা কথা সুধিছোঁ সেইটো সময়ত ধৰি লওক এতিয়া যেনেকৈ নতুন জেনেৰেশ্যনখিনিৰ কাৰণে জুবিন দা আছিলে ভূপেন হাজৰিকা ছাৰ প্ৰায় অকণমান আঁতৰিছিলে তেতিয়া ইণ্ডাষ্ট্ৰীৰ পৰা মানে ইমান ৰেগুলাৰটো নাছিলে আপোনালোক যেতিয়া আহিছিলে তেতিয়া সেই ৰেচখন মানে সকলোৱে একেলগে আগবাঢ়িছিলে ন জুবিন দাও আহিছিলে 92ত জুবিন দাৰ সাংস্কৃতিক পথাৰখনৰ খোজ 92তে আৰু ইনফেক্ট জুবিন দা আৰু মই ফাৰ্ষ্ট প্ৰগ্ৰেমটো কৰিছিলোঁ ডিব্ৰুগড়ত ডিব্ৰুগড়ৰ ডালিমী হলত ফিমেল ছিংগাৰ মই গৈছিলোঁ আৰু জুবিন দাৰ তেতিয়া গোটেই টীমটো ফৰ্ম হৈছে মিউজিক বেণ্ডটো দিগন্ত দা ডনি দা ৰাজা দা নহয় তেতিয়া দিগন্ত দা ডনি দা ভাস্কৰ দা ৰাবু দা তেতিয়া মানে প্ৰথম শ্ব'খন মানে তেতিয়া জুবিন দাই হয়তো ক'ৰবাত এটা দুটা গাইছে মানে গোটেই ফুল ফ্লেজেড যিটো প্ৰগ্ৰেম বুলি কয় আৰু উইথ চাউণ্ড টাউন উইথ বেণ্ড মিউজিক বেণ্ড সেইটো জুবিন দা আৰু মই প্ৰথম সেইটো কৰিছিলোঁ ডালিমী হলত জংকীহঁত চব গৈছে সেইটো হেৰিতে জুবিন দাই ক'ৰবাত তাত ইণ্টাৰভিউত কৈছিলে ষ্টেজখন এনেকৈ হালি গ'ল ক'ৰবাত পৰি যাওঁ বুলি ভাবিছিলে আৰু মই যিটো চাউণ্ড লৈ গৈছিলোঁ সেইটোৱে জুবিন দাই ইউজ কৰিছে বিপুল দাই চাউণ্ড কৰিছিলে সেইদিনাখন বিপুল দাই মোক লগ পাই কৈছে তৃষ্ণা মনত আছেনে ডালিমী হলত মোক মানে বোলো বিপুল দা আপুনি গৈছিলে নেকি চাউণ্ডত কৈছে মই গৈছিলোঁ তোমাৰ লগত আকৌ মোৰ চাউণ্ডটোৱে মানে জুবিন দাই ইউজ কৰিছিলে মই আগত গাইছোঁ জুবিন দাই পিছত গাইছে জুবিন দাই সেইটো সময়ত বহুত লাজুকী আছে বুলি কৈছিলে হয় নেকি তেতিয়া মানে ষ্টেজৰ এক্সপিৰিয়েঞ্চটো ইমান নাছিলে তেখেতৰ তো তেনেকুৱা মই অলপ কৰিছিলোঁ আগৰ পৰা কিন্তু জুবিন দাই আৰু বাপৰে তেতিয়া আমি সেই অনামিকাৰ গানবোৰ শুনিছোঁ আৰু একেলগে আমি ইমান বেছি একেলগে শ্ব' কৰিছোঁ মানে মই কো ছিংগাৰ হিচাপে তেখেতক লগত কৰা নাই কিন্তু আমি প্ৰায়েই মানে ষ্টেজত পাওঁ হয় জুবিন দা আগত গায় নহয় মই পিছত গাওঁ মই আগত গাওঁ জুবিন দা পিছত গায় আমি প্ৰায়ে পাওঁ আগতে আপোনাৰ হেৰি আগতে মানে খুব ৰং নাম্বাৰ আহে নেকি কি জানা তেতিয়া লেণ্ডলাইন আছিলে আৰু অট'গ্ৰাফৰ দিন এইটো ৰিয়েল ইনচিডেণ্টৰ ওপৰত ইনফ্লুৱেঞ্চ দিব একদম হয় আৰু তেতিয়া চিঠি আহে নহয় চিঠি আহে আপোনাৰ কাৰণেতো ভয়ানক আহিছে চাগে চিঠি বহুত এতিয়া মোৰ বহুত চিঠি আছে সেইবোৰ আৰু তেতিয়াতো মোৰ ঘৰৰ এড্ৰেছতে আহে আৰু মই একদম অনেষ্টলি কৈছোঁ মই ইমান মৰম লগা ছিংগাৰ লাইফত দেখা নাই সেইদিনাখন বেছি কৈছা নেকি একদম নাই কোৱা মানুহে ক'ব মানে এই এফালে কৈ আছে উঠি গৈ আছে ন তেনেকুৱা সেইবোৰ পাওঁ ভাল লাগে ষ্টৰিটো কওক না মোক ৰং নাম্বাৰ ষ্টৰিটো মানে কি জানা তেতিয়া লেণ্ডফোন আৰু এইবিলাক আৰু মানে বিভিন্ন চিঠি আহে এই তেতিয়া আৰু দুৰ্দান্ত প্ৰেমিক কিছুমান নাথাকে জানো চিঠি আহে চবেই বহি পেলাই আমি একেলগে পঢ়োঁ ঘৰত মা বা তেতিয়া কি আৰু মইতো ধৰা এই ষ্টেজত লগ পোৱাৰ পিছত আৰু ইমান মনত থকাটোতো অসম্ভৱ ন কিমান মানুহ লগ পাওঁ কোনেনো দিলেও মই নাজানো কিন্তু ভাল লাগে কিছুমান আকৌ খুব প্ৰেৰণাদায়ক চিঠি আহে ফোন আহে ফোনৰ লৈ জমনি ফোন লৈ মানে কেতিয়াবা কি জানা ফটককৈ মায়ে কৈ দিয়ে মই তৃষ্ণাদেৱে কৈছোঁ হ'ল নহয় এতিয়া গান এটা গাবলৈ দিলে কি কৰোঁ তাৰমানে তাৰপিছত কি গাওঁ এনেকুৱা মানে দেই গাই দিয়ে কিবা এটা এনেকুৱা মানে দেই ঘৰত চলি থাকে কেতিয়াবা বা তৃষ্ণাদেৱী হয় সেইবোৰ আৰু লগ পাব মন গৈছিলে তোমাৰ হাতটোকে চুবলৈ মন যায়
এনেকুৱা মানে এবাৰ লগ পাম নেকি এনেকুৱা আৰু অট'গ্ৰাফ লয় হাতত লয় মই কেতিয়াবা সুধোঁ হাতখন দেখোন ধুইলে নাই এইটো হাত মই বহুত দিন নুচোঁ মানে নুধোঁ চামুচেদি খাম তাৰপিছত গালত অট'গ্ৰাফ লয় তেনেকুৱা দিন আৰু তাৰপিছত ষ্টুডিঅ'ত গৈছোঁ এই গানটো ৰেকৰ্ডিং হ'ব মই নাজানো মৃণাল দাই লিখিছে ষ্টুডিঅ'ত এটা চুকত বহি আছে মৃণাল দা গৈ পেলাই কৈছে হেৰি গান এটা লিখিছোঁ হেৰি চাই লোৱা গানটো তাৰপিছত আৰু আমাৰ ষ্টুডিঅ'তে গানবিলাক চাওঁ আমি আৰু এটা সময়ত ইমান গান গাইছিলোঁ মানে কেছেটৰ ফ্ৰণ্টত মানে খালী ফটোখন লাগে তেতিয়া চলে আৰু ভাল গানো অজস্ৰ ভাল গান আছিলে তাৰপিছত ৰং নম্বৰ গানটো লিখি থৈ পেলাই কৈছে এইখিনি অলপ গেপ দি থৈছে যে ইয়াত মই তোমাৰ নামটো ইউজ কৰিব বিচাৰোঁ কেনেকুৱা হয় তাৰপিছত মই পঢ়ি পেলাই চালোঁ মই বোলো গানটোৱে ডিমাণ্ড কৰিছে যদি মোৰ নামটো দিব পাৰে তাৰপিছত কৈছে গানটোতো কৰিয়ে আছে মই আৰু তেনেকুৱা ঘটনাটো একদম বাস্তৱ ঘটনা লৈ লিখা সেইটো তাৰপিছত সেই মোৰ নামটো তাত দিয়া হ'ল আৰু গানটো খুব মানুহে ভাল পায় আৰু এতিয়াও মানে কেতিয়াবা দুবাৰটো গাবই লাগে সেইটো বহুত পপুলাৰ হৈছিলে গানটো মই আৰু এটা কথা মানে লগতে সুধিছোঁ আপোনালোকে যেতিয়া কোনোবাই ধৰি লওক এনেকৈ এপ্ৰ'চ কৰে তেওঁলোকেতো বহুত অন্তৰৰ পৰা একদম চাফ হৈ দিয়ে ন কিছুমানে এইটো সঁচাকৈ পাম বুলি মানে পাৰিলে ভৰি চৰি পৰি দিব জানে সেই বস্তু আপোনালোকে এপ্ৰিচিয়েট কৰেনে মানে অকণমান আমনি লাগে লাষ্টত গৈ মই গম পাওঁ কাৰণ প্ৰত্যেকেই চাগে 10জনে যদি আপোনাৰ 100জনে যদি দিয়ে চবকেতো মানে ৰিপ্লাই কৰোঁতে পচিবলো নহয় কিন্তু তাতে এজন দুজন আছিলে যি হয়তো আপোনাৰ একদম বেষ্ট পাৰ্টনাৰ হ'লহেঁতেন চাগে আচলতে সেইবোৰ ভাগ্যৰো কথা জানা মানে কথা হ'ল মই কিন্তু যিমান পাৰোঁ মানুহক ভালকৈ এতিয়াও মই মোৰ পেজৰ পৰা যিকেইটাই নিদিওঁ কিয় মই কমকৈ এক্টিভ থাকোঁ মই সকলোকে মানে এটা উত্তৰ দিবলৈ মন কৰোঁ কাৰণ খুব মৰমত দিয়ে মই যিমান পাৰোঁ মই তেতিয়াও তাৰমানে ষ্টেজৰ পৰা নামি আহিলে এই যে গুচি আহে গাড়ীত বহি বুলি গুচি আহে মই কিন্তু সেইটো কেতিয়াও এতিয়াও নকৰোঁ আগতেও নকৰিছিলোঁ মানে কি কিবা এটা মানে মৰমতহে আহে আৰু সেই মৰমটো জানো আমিনো ক'ত জীয়াই আছোঁ সেই ৰাইজৰ মাজতেহে জীয়াই আছোঁ নহয় জানো নে মই কিবা এটা একদম খুব কিবা এটা মানুহ মইতো মানুহে মই কিবা এটা খুব কিবা এটা মানে মোৰ আছে এইবোৰনো কি এইটো কিন্তু মোৰ নাছিলে তেতিয়াও নাছিলে যিমান পাৰোঁ মই মানুহক মই মাত দিছিলোঁ যিসকলে ফটো তুলিবলৈ মই সকলোৰ লগতে যিমান পাৰোঁ মই তোলোঁ কাকো মই আচলতে নিৰাশ নকৰোঁ কিন্তু এই বস্তুটো যিটো ধৰা প্ৰেমৰ প্ৰস্তাৱ বা বিয়া কৰাবলৈ মন কৰে সেইটো সম্ভৱ নহয় কাৰণ সকলো ধৰণৰ কথা আছে বহুতখিনি কথা ইয়াত জড়িত হৈ থাকে এটা ফেমিলি কথা মোৰ এটা ফেমিলি আছে ধৰা মোৰ পঢ়া শুনাৰ লগতে গোটেইখিনি কথা আছে গতিকে সেইটো সিমান সম্ভৱ নহয় কিন্তু যিমান দূৰ পাৰোঁ এতিয়া কিছুমান মেছেঞ্জাৰত মেছেজ দিয়ে কিমান দূৰ ইনফেক্ট মোৰ পেজটো যদি তুমি চোৱা এই 3 দিনো হোৱা নাই চাগে মই এখন মায়া মেগাজিনৰ মোৰ ফ্ৰণ্টত পেজৰ মানে এটা বেটুপাতত মোৰ সেইখিনি সময়ত মোৰ বহুত মেগাজিনত বেটুপাতত ফটো ওলায় ইমান ধুনীয়াকৈ লিখিছে আকৌ লিখিছে মানে কিমান দূৰ আমি চাইকেলত পাম দি তোমাৰ প্ৰগ্ৰেম চাবলৈ যাওঁ কোনোবাই দেউতাকৰ স্কুটাৰখন লৈ গৈ তেল ভৰাই চাবলৈ আহে লাষ্টত তেল শেষ হয় ঠেলি আনে আকৌ এজনে মোক হোৱাটছআপত দিছে ইমান যে ভাল লাগিছে তোমাৰ ফটোখন তুমি যে মোৰ প্ৰথম দেশ এতিয়া তাৰমানে অকণ মাধ্যমবোৰ ভাল হৈছেতো ইনফেক্ট কিছুমানৰ পত্নীসকলেও কয় এই ৰাম তুমি এতিয়া জানা টিভিত ওলালেও একদম দৌৰি আহিব এই হা আমাৰ দিনত কি চোৱা কিমান যে ভাল লাগিছিলে তেনেকুৱা সেইবোৰ ভাল লাগে ন শুনি পেলাই ভাল লাগে পত্নীসকলেও এতিয়া মানে কিছুমান মানুহক লগ পাওঁ মই কেতিয়াবা সুধোঁ কিয় লগ কৰিছিলে নে মোৰ লগত কথা পাতিছিলে নে এনেকৈ সুধোঁ তেতিয়া কয় যিহে তোমাৰ একদম গোটেইখন বেৰি থাকে মায়ে ভিনদৈ মামায়ে মানে ওচৰত যাবলৈকে ভয় লাগে মই বোলো আৰে মাতিব লাগিছিলে একো ডাঙৰ কথা নহয় কৈছে যাবলৈকে ভয় লাগে বোলে ওচৰত কিন্তু আপুনি সেইটো গম পাইছিলে যে আপুনি মানে এভাৰেজতকৈ ওপৰত আছিলে দেখিবলৈ যে আপুনি ধুনীয়া হয় এইবিলাক কাটি দিবা নেকি অকণমান এই
এইটো নহয় আৰু মই দেখোন আমি একো নাজানিছিলোঁ এই ধুনীয়া আৰু মেকআপ চেকআপটো তেতিয়া একো নাজানোৱে দেখোন আপুনি এতিয়াও নাই কৰা মেকআপ এতিয়াও ধুনীয়া লাগি আছে নাজানোৱে দেখোন মেকআপ চেকআপ ধুনীয়া নাজানো আৰু দেই আপুনি জানে দিয়ক নহয় কিন্তু মানুহে মৰম কৰিছিলে সেইটো জানো মৰম কৰিছিলে ষ্টেজত বহুত মানে বিচাৰিছিলে এতিয়াও মৰম কৰে ডেফিনেটলি মৰম কৰে ৰাইজৰ মাজতো আমি আছোৱেই আৰু হেৰি ধৰা সেয়া আৰু এটা ছিজনত আমি 63, 65 তেনেকৈ প্ৰগ্ৰাম কৰিছিলোঁ তেতিয়া ডেফিনেটলি মোক মৰম কৰিব লাগিব বিচাৰিব লাগিব ৰাইজে সেইকাৰণে গৈছিলোঁ তেতিয়াহ'লে আপোনাৰ ৰাইট নম্বৰটো কেতিয়া লাগিলে ৰাইট নম্বৰটো একদম অনেষ্টলি ক'ব দেই ষ্টৰিটো একদম অনেষ্টলি ক'ম একদম আমাৰ এৰেঞ্জ মেৰেজ সেইটো বেয়া পাইছে শুনি পেলাই অকণমান মোৰ নহয় বাকী যিসকলে মানে ট্ৰাই কৰি আছিলে তেওঁলোকৰ দুখ লাগিব দিয়া তাৰমানে হ'ল সেইটো 99 মানৰ কথা বোধ হয় যোগীঘোপাত এখন বিৰাট ডাঙৰ প্ৰগ্ৰেম হৈছে যোগীঘোপাত হওঁ নহওঁকৈ প্ৰগ্ৰেমটো হৈছে তাৰপিছত তাতে হেৰি মুম্বাইৰ পৰা আহিছে মহম্মদ আজিজ আৰু অসমৰ পৰা গৈছোঁ মই অকল মানুহৰ চুলিবিলাকহে দেখিছোঁ তাৰমানে ইমান মানুহ হৈছে মানে আৰু ইমান তেতিয়া মানে তৃষ্ণাদেৱে তেতিয়া খুব ভাল পায় মানে ষ্টেজত গালোঁ গান বিৰাট ভাল হৈছে প্ৰগ্ৰেম তাৰপিছত আগফালে বোলে মানে মোৰ হাজবেণ্ড আৰু এনেকৈ লগৰ মানে বহি আছে তেতিয়া এওঁ ACS পাইছে সেই বছৰে ACS পাইছে তাৰপিছত এওঁৰ পষ্টিং আছিলে ৰংজুলি আৰু ডুৱেল পষ্টত আছিলে বোধহয় তাৰপিছত এওঁক মানে ক'লে যে হেৰি ব'ল আজি তৃষ্ণাদেৱী আহিব লগৰ আৰু তাৰপিছত এওঁ ইমান গান শুনা নাই আৰু মোৰ তোমালৈনো কিয় বাৰুতো বুলি শুনিছে তাৰপিছত গৈ পেলাই প্ৰথম উঠোঁতেই বোলে মানে ভাবিছে তো এইটো ঘটনা কিন্তু মই বহুতত কোৱা নাই দেই খুব বেছি এবাৰ নে দুবাৰেই কৈছোঁ আজি একদম পূৰা একদম ডিটেইলছত কৈছোঁ তাৰপিছত আৰু হেৰি কি কওঁ এওঁ আহিছে আৰু আহি প্ৰথম মানে আগফালে বহি আছে বোলে মই নাজানো তাৰপিছত আৰু হেৰি মই উঠোঁতেই মানে মনতে ভাবিছে আৰু ধুনীয়া ছোৱালীজনী ধুনীয়া এটা মানে হেৰি কৰিব পাৰি সুধি চাব পাৰি কেনেকুৱা কি তাৰপিছত আৰু প্ৰগ্ৰেম শেষ মই দেউতাৰ লগত গৈছোঁ আহিছোঁ আইবিত আমাৰ ধুনীয়াকৈ এওঁ মানে আহিছে আহি পেলাই তাৰমানে এওঁ মানে খুৰধুনি লাগি আছে এতিয়া সুধিম হয় এতিয়া যদি মেট্ৰিকেই বহুতবাৰ নিবেদন কেনেকৈ তেতিয়াতো নহ'ব তাৰপিছত আৰু ভাত খাবলৈ দিছে আমাক ভাত খাবলৈ দিওঁতে মানে এওঁ মানে কেতিয়া মোৰ লগত কথা পাতিব বোলে তেনেকৈ মানে হেৰি হৈ আছে আৰু তাৰপিছত মই ভাত খাব বহিছোঁ এনেকৈ দেউতা গৈছে এনেকৈ মামা গৈছে ভিনদেউ গৈছে তাৰপিছত প্ৰথম মানে চিনাকি কৰি দিছে আমাৰ ছাৰ মানে হেৰি ৰংজুলিত ছাৰে আজি আহিছে চাবৰ কাৰণে এনেকৈ আৰু তাৰপিছত মই অন্য মানুহৰ নিচিনাকৈ চিনাকি হৈছোঁ তাৰপিছত প্ৰথম মোক প্ৰশ্নটো সুধিছে আপুনি কি কৰি আছে এনেকৈ সুধিছে তাৰমানে বস্তুটো গুৰিতে সুধিছে মানে মই ক'ব লাগিব ন কি কৰি আছে মই ক'লোঁ মই মাষ্টাৰ্ছ কৰি আছোঁ কটন কলেজত তেতিয়া বোলে মানে খুব বঢ়িয়া মানে এনেকৈ ভাবিছে আৰু কৈছে নাই ভাল গতিকে মানে হেৰি কৰিব পাৰি আৰু সুধিব পাৰি তাৰপিছত ডাইৰেক্ট মাকে সুধিছে যে মই হেৰি কৰিব বিচাৰোঁ যদি আপোনালোকৰ আপত্তি নাই তাৰপিছত তেতিয়াতো মই পঢ়ি আছোঁ তাৰপিছত আৰু মায়ে ক'লে তাইতো এতিয়া পঢ়ি আছে তাইৰো কিবা কিবি সপোন আছে চাকৰি বাকৰিৰ আচলতে সেইখিনি সময়ত আহিলেও কেইবাজনো তেনেকৈ হেৰি কৰি ঘৰৰো তেনেকৈ চবৰ কথা চথা পাতিলে আচলতে জন্ম মৃত্যু বিবাহ যে বুলি ভাগ্যৰ কথা বুলি কয় সেই তেনেকৈ আৰু ময়ো MA পাছ কৰিছোঁ লগে লগে বিয়া মানে এতিয়া কোনোবাই কয় সেইদিনাখন এগৰাকী মানে ছিংগাৰে কৈছে তৃষ্ণাবা বহুত সোনকালে বিয়া হ'লে আপুনি মই বোলো হয় নেকি কিমানৰ যে হৃদয় ভাঙিল আপুনি অলপ দেৰিকে বিয়া হ'ব লাগিছিলে মোৰ আৰু এটা ছাৰপ্ৰাইজ এটা আছে
আপোনাৰ এজন সহশিল্পী আছে যি আপোনাৰ লগত আজি কথা পাতিবলৈ বিচাৰিছে বহুত দিন একদম। হ'লে কণ্টেক্ট কৰা নাই একদম মই আপোনাক তেখেতক লাইনত লৈ আছোঁ হেল্ল' 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 হেল্ল'টো কৈ দিয়ক হেল্ল' হেল্ল' বাইদেউ চিনি পাইছেনে আপুনি অঞ্জন অঞ্জনক okay. কেনেকে পাহৰিম বাপৰে মানে আমি অ'। বাই ভনীৰ নিচিনা মানে হয় দেই। ককায়েক ভনীয়েকৰ নিচিনা আচলতে সেইটো সম্পৰ্ক কেতিয়াও পাহৰিব নহয় অঞ্জন হয় 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 নহয় সেইটো আৰু আচলতে আমি আমাৰ প্ৰফেচনেল হয়, কোনো ৰিলেশ্যন বুলি ক'বই নাই নাই নোৱাৰোঁ মানে নাই 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 ইমানেই ভাল একদম ৰিলেশ্যন ঘৰুৱা। মানে ঘৰুৱা আৰু ঘৰ- অঞ্জনৰ ঘৰত মানে কিমান ভাত খাইছোঁ তাতে ড্ৰেছ পাতি কৰা অঞ্জনহঁতৰ গোটেই ঘৰখন আৰু আমাৰ ঘৰখনো মানে সেইটো অঞ্জনে ক'ব কওকচোন অ'। ৰঞ্জন দা কি খবৰ এই ভালনে আপোনাৰ আমি আছো কেনেকে তোমাৰ চিজ ভালে আছা ভাল 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 অকে আমি এইটো মানে মেমৰি মই এতিয়া বহুতৰ লগত লিংক মানে টাৰ্মছ নাই যদিও তৃষ্ণাৰ লগত মোৰ টাৰ্মছটো আছেই আমি বহুত দিন হ'ল যে কথা পতা আমি আৰু এখন ঘৰত পাকঘৰলৈকে গৈ ভাত খোৱা মানুহ একদম আমি একদম আৰু একদম আৰু আৰু বিয়াত মানে তৃষ্ণাৰ বিয়াত আমি খাচী মাংস আনিব গৈছো আজিও মনত আছে এইবিলাক কথা চিংদাই মই কিমান যে লাগি দিছে বিয়াত হয় দেই সঁচাকে একদম ঘৰৰ মানুহ আৰু মানে মানুহ মাতাৰ পৰা খুওৱাৰ পৰা অঞ্জন সঁচাই দা আমাৰ শিৱসাগৰলৈ ট্ৰাই কৰি চাব লাগিছিলে আকৌ কোনোবা নাছিলে নেকি চিনাকি নাই এতিয়া কাহিনী ধেৰ নহয় হয় দেই। মই এতিয়া নকওঁ বাৰু তৃষ্ণাক সোধাচোন গোৱালপাৰা কথাটো দুধনৈত কৈছো সেইফালে কৈছা বেছি প্ৰগ্ৰেম হ'ল মানে সেইখিনিত অ বেছি প্ৰগ্ৰেম ছাৰ ৰৈ থাকে অ তাৰমানে বুজিছা ৰৈ থাকে ৰুটি অ মাংস লৈ এইটো পেলাই সেইফালে যাব অ তেওঁ ডেডিকেশ্যন দিছে তেতিয়াহ'লে অকণমান আৰে আৰু আমিও বহুত ফ'ৰ্চ কৰিছো তৃষ্ণাৰ মাজতে অকমান গেৰু গেঠু কৰে মই বোলো হেই ইমান ভাল মানুহ পাইছা তাই বিয়া প্ৰথমতে নহব বুলি কৈছিলে প্ৰথমতে আকৌ খুৰীৰ লগত মই ডিছকাছ কৰো কৈছো মই বাহ। অঞ্জন কোৱাচোন এইটো মানে নাপাহৰো আৰু সেই কেইবছৰ মানে ভাবিব নোৱাৰা জীৱনত বহুত এই কেইবছৰ মানে কি ক'ম তোমাক আৰু সঁচাই আমাৰ বেণ্ডটো সেইবোৰ বেষ্ট আছিলে আৰু অঞ্জন মনত আছেনে মোৰ বিয়াৰ মানে ঠিক ঠাক হ'ল আৰু প্ৰগ্ৰেমলৈ অ যাওঁ যে অ মই কান্দো যে মোৰ অ লগতে চবেই কান্দে অ চবেই চিংদাও কান্দে অঞ্জনেও কান্দে মানে একদম মানে ইমান ঘৰুৱা সম্পৰ্ক হৈ গ'ল তাৰমানে তৃষ্ণা বিয়া হ'ব নহয় এনেকুৱা মানে বিয়া হ'ব অঁ কি হ'ব এতিয়া কি হ'ব মানে কি হ'ব বুলি অ নহয় এটা যে সেই নাই সেইটো ঘৰৰ ছোৱালী এজনী অ বিয়া দিলে যেনেকুৱা হয় যিটো হয় সেই সেইটো মানে তেনেকুৱা লগ নাপাম যে এতিয়া এনেকুৱা হৈ লগ গ'ল নাপাম গম কেলে পাইছো আমি বিয়াৰ পিছত অভুৰাপুৰি ভিনদেউহঁতৰ ঘৰতো ভাত চাত খাই আহিছো গৈ পেলাই একদম চব গৈছিলেতো অঞ্জন দা তাত আমি আপুনিতো বহুত দিন বাৰ লগত গান গালে বহুত বছৰ কিবা এটা গান শুনাই দিয়ক অকণমান আপুনিও এই অঞ্জনৰ গান কথা হেৰি এতিয়াও কয় মানুহে নহয় আজি যদি পডকাষ্টটো যদি কাইলৈ পাই যেতিয়া চাব যদি পুৰণা মানুহখিনিয়ে অঁ তেতিয়া কিন্তু আকৌ মনত পেলাব আৰু এটা গান গাই দিয়া এটা গাই দিয়ক একেলগে কি গোৱা গাম কিবা গান এটা যিটো মনত আছে আপোনাৰ একেলগে অঁ তাইৰ লগত মানে হেৰি কি ৰ'ব গান দে একেলগে ৰ'বা কি গাইছিলো আমি অসমীয়াটো বিহুত হিন্দী বেছি গাইছিলো ন পিছলে হিন্দী নালাগে অসমীয়া গাওক অসমীয়া কি গাইছিলো কিনো পাহৰি থাকিলো সুৰীয়া নহয় গানেৰে অ মোৰ মন আজি মোৰ মন আজি ভৰিলে তোমাকে তোমাকে পাই মোৰ মনে জানা আছিলে যে সদায় তোমাৰে কাণৰে সুৰ মিঠা মনতে গুণগুণ গুণগুণাই কিনো সুৰীয়া কিনো সুৰীয়া গানেৰে টেং টেং কিনো সুৰীয়া থেংক ইউ অঞ্জন দা বহুত বহুত ধন্যবাদ হঠাৎ হৈ গল ন গম ধন্যবাদ পাইছো ভাল লাগিলে নিশ্চয় মনত পেলোৱাৰ কাৰণে ধন্যবাদ মই শিৱসাগৰ গ'লে লগ পামেই আপোনাক চিয়ৰ দেই ভালে থাকক অঞ্জন দা তৃষ্ণা গৈ আছো এবাৰ তৃষ্ণাক ক'ব গৈ আছো মই গুৱাহাটী গ'লে এবাৰ আহিবা তোমালোকৰ আহিবা আহিবা অ'কে একদম অ'কে বহুত অ'কে বছৰ যোৱা নাই থেংক ইউ অঞ্জন দা ৱেলকাম ভাল লাগিলে বাহ কেনেকুৱা লাগিলে আপোনাৰ ছাৰপ্ৰাইজটো বিৰাট ভাল লাগিলে আৰু আচলতে সেইটোৱেই আগৰ যিখিনি মিউজিচিয়ান আছিলে আৰু অঞ্জনহঁতৰ ঘৰখন মানে বৰমা একদম আমি মানে ফিলেই নকৰোঁ আপাৰ আছামৰ ঘৰত অঞ্জন ঘৰত ৰুম এটা ঠিক কৰিবলৈ দিয়ে গোটেইবোৰ একদম মানে তাত মানে হেৰি নাই আৰু বহুত এনাৰ্জি আৰু
আমি ফিলেই নকৰোঁ যে বেলেগৰ ঘৰত আছোঁগৈ খোৱা বোৱা ভিনদেউ বাইদেউ বৰমা হুলস্থুল আৰু চব ন আমি এতিয়া নেক্সট টপিকলৈ যোৱাৰ আগতে ৰং নাম্বাৰটো এবাৰ শুনি লওঁ নেকি মানে ৰং নাম্বাৰ আগতে কেনেকুৱা হয় আমি যেনেকৈ বাহিৰৰ কিছুমান পপ বেণ্ডবোৰ থাকে আমাৰ অসমীয়া গানত নাচিবৰ কাৰণে সেইটো বহুত কম গান আছিলে মানে এই বিটটো এইটো গানত খুব নাচিছোঁ মানে আমি আৰু পাৰ্টি চাৰ্টি হ'ব লাগিলে বাৰ্থডেত খুব চলে মানে এই গানবোৰ আগতে কেছেটহে থাকে আৰু চবতে সেইটো ৰেগে ষ্টাইল তেতিয়া কিমান দিনতে বনাইছিল বহুত ৰেয়াৰ আছিলে কোনে কৈছিলে এইটো কম্প'জিশ্যন মানে মিউজিক প্ৰডাকশ্যনটো মিউজিকটো বোধহয় হেৰিয়ে কৰিছিলে অভিজিত দাই কৰিছিলে মই ইমান ভালকৈ নাজানো কিন্তু আমি খুব বহুত বেছি কৰিছিলোঁ অভিজিত দা আৰু মৃণাল দা গানটো সুৰ আৰু কথা মৃণাল দাৰ আমি এতিয়া শুনিম ৰং নম্বৰ কোনেৰো আমনি কৰে ৰাতি 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 টেলিফোনতে কোনেনো আমনি কৰে ৰাতি 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 টেলিফোনতে মোক বিচাৰি সোধে তৃষ্ণা নেকি মাতে মৰমেৰে প্ৰিয়া বুলি আৰু মই কওঁ চৰি ৰং নম্বৰ কোনেনো আমনি কৰে ৰাতি 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 টেলিফোনতে কোনেনো আমনি কৰে ৰাতি 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 টেলিফোনতে মোক বিচাৰি সোধে তৃষ্ণা নেকি মাতে মৰমেৰে প্ৰিয়া বুলি চৰি ৰং নম্বৰ নবজিলে বোলো যিটো বজাবলৈ ট্ৰাই কৰি আছিলোঁ এনে তৃষ্ণাবাৰ মানে এক্টিঙত ভাবিছিলে নে কেতিয়াবা কৰিছোঁ মই লিড হিচাপে মই দূৰদৰ্শনৰ কৰিছোঁ লিড মানে মই একদম লিড ৰ'লত কৰিছোঁ হিৰইন হ'বই আকৌ ইমান ধুনীয়া হেৰি মকান কে উছ পাৰ বুলি সেইখনত মই কৰিছোঁ আৰু মোৰ অপজিটত আছিলে পল ফুকন তাৰপিছত আৰু মই বহুত এংকাৰিং কৰিছিলোঁ বহুতত কৰিছিলোঁ আৰু চিৰিয়েল কৰিছোঁ এক্টিং মানে এই আচলতে এনেই এটা হেৰি আছিলে আৰু এক্টিং কৰি চাব লাগে কেনেকুৱা লাগে কিন্তু হেৰিটো মানে গানতেই বেছি ইণ্টাৰেষ্ট কিন্তু এক্টিং সেইখিনি কিন্তু মই পূৰ কৰিছোঁ তাৰমানে যিটো আশা আছিলে যে এক্টিং কৰিব লাগে এংকাৰিং মই বহুত কৰিছোঁ মানে হেৰিত কম্পিটিশ্যনবিলাকত হেৰিত এইবিলাক হেৰি বিভিন্ন চেনেলৰ আৰু চিৰিয়েল কৰিছোঁ চিনেমা কৰা নাই আশা আছে নি এতিয়া কৰিবলৈ মাতিব নি কোনোবাই মাতিব আপুনি বহুত দিন মানে কি আৰু এবাৰ কৈ দিয়া সেইটো চকুৰ আঁতৰ হ'ব লাগিলে মানুহ মনৰ আঁতৰ হয় ন আপোনাৰ বহুত দিন দেখা নাই যে সেইটোৱে কি জানা এতিয়া মই বেছি ভাল হৈছে এই অযান্ত্ৰিকতে কৈ দিছোঁ মানে ৰাইজে কি কৰে তৃষ্ণা বা তৃষ্ণা দেৱী তৃষ্ণা তুমি আজিকালি নোগোৱা নেকি তুমি আজিকালি অমুক নকৰা নেকি সেইটো বাদ দিয়া প্ৰশ্নই নুঠে সংগীতটো মোৰ কাৰণে সাধনা আৰু সেইটো ৰাইজে বিচাৰিলে আমি এতিয়াও মই বহুত প্ৰগ্ৰেম কৰি থাকোঁ কিন্তু কথাটো কি হৈছে ছ'চিয়েল মিডিয়াত এক্টিভ নহয় ইমান নাজানো ছ'চিয়েল মিডিয়াত এক্টিভ নহয় আচলতে ছ'চিয়েল মিডিয়া এটা ইমান সুন্দৰ মাধ্যম নহয় চব বস্তু আচলতে দিব লাগে সেইকাৰণে মানে ভাবে নেকি মানুহে মই প্ৰগ্ৰেম নকৰোঁ মই সেইকাৰণে বেছি কিছুমানত লিখোঁ যে নহয় আপোনালোকে বিচৰা নাই মোক বিচাৰক মই যাম ডেফিনেটলি যাম মানুহে ৰাইজে বিচাৰিলে সেইটো নোযোৱাটো প্ৰশ্নই নুঠে গোটেইখিনি আমাৰ মানে গোটেইখিনি মিলিলে আমি প্ৰগ্ৰেম কৰোঁ এতিয়াও কৰি থাকোঁ প্ৰত্যেক বিহুতেই মই কৰিছোঁ কিন্তু সেয়া বোধহয় আমি নকৰোঁ বুলি ভাবে নেকি আৰু অৱশ্যে নতুন নতুন বহুত আৰ্টিষ্ট ওলাইছে তেওঁলোকৰো ধৰা ডিমাণ্ডবিলাক বহুত বেছি তেওঁলোকক বিচাৰে ৰাইজে ভাল ভাল কাম কৰি আছে কিন্তু মোৰতো এনেকুৱা লাগিছিলে আপোনালোকে নাগায় নগাওঁ এইটো চোৱা তুমিও তেনেকৈ ভাবিছা আচলতে কি জানা আমি ছ'চিয়েল মিডিয়াটো ইমান হেণ্ডেল কৰিব পৰা নাই গম পাইছোঁ এইটো অকল আপোনাৰ নহয় দেই আমাৰ এতিয়ালৈকে এই লাষ্ট কেইদিনত কুইন বাই আহি গ'ল অনুপম দাই আহি গৈছে তাৰপিছত আপুনি আহিছে গোটেইকেইজনৰে এটাই প্ৰব্লেম হৈ আছে এই ছ'চিয়েল মিডিয়া হেণ্ডলিংটো সেইটো কৰিব নাজানো এতিয়া ইনষ্টাগ্ৰামত মোৰ পূজাত মানে হেৰিত প্ৰগ্ৰেম আছিলে বেংগলোৰ হেৰি আছাম ছ'চাইটি অফ বেংগলোৰে পূজাত মাতিছিলে মোৰ ষষ্ঠীৰ দিনা প্ৰগ্ৰেম আছিলে কিন্তু দুৰ্ভাগ্যবশতঃ এই জুবিনদাৰ এইটোৰ কাৰণে ছাডেন ডেথটোৰ কাৰণে আমাৰ প্ৰগ্ৰেমবোৰ কেঞ্চেল হ'ল তাতো মানে তেওঁলোকৰ আপত্তি খুবেই বিচাৰিছে তেওঁলোকে কিন্তু মানে অন্য ৰাইজে ধৰা তৃষ্ণা দেৱীৰ দেখোন ইনষ্টাগ্ৰামত একো পোষ্টেই নাই তেনেকুৱা
সেইটো মানে এই হেণ্ডেল কৰিব অকণমান এলাহো, ইমান বস্তুবিলাকো মানে ধুনীয়াকৈ আজিকালি যেনেকৈ দিয়ে, কোনোবা কাৰোবাৰ পিয়াৰ টীম আছে, তেওঁলোকে লৈ ফুৰে, আমাৰ সেইবিলাকো নাই। আৰু মই তাৰমানে মই এনেও কিবা এটা দি বেয়া পাওঁ মানে, মোৰ নিজৰ কমেই কাম হওক বা সেই কামখিনি ৰাইজৰ মাজত মই দিব ভাল পাওঁ, সেইবোৰ কমকৈ দিওঁ যে, সেইটো কাৰণে হয়তো হ'ব পাৰে। এতিয়া তুমিও চোৱাচোন কৈছা, তো ছ'চিয়েল মিডিয়াত আচলতে আজিকালি এক্টিভ থাকিব লাগে, মই ভাবোঁ। কোনোবাই যদি আপোনালোকে চাই আছে, যি ধৰি লওক এনেকৈ মেনেজ কৰিবলৈ মন আছে, কণ্টেক্ট কৰিব পাৰে কিন্তু, কাৰণ বহুত আছে ভাল ভাল। ইনফেক্ট ময়ো বিচাৰি আছোঁ তাৰমানে তেনেকুৱা, হয়তো যদি ভাল তেনেকুৱা পাওঁ আগবঢ়াই নিম। আৰু ইয়াত মানে এনেকুৱা হয়, আপুনি মে বি পেও কৰিব নালাগে, মাছৰ তেলেৰে মাছটো মানে সিজি থাকে। নহয়, এতিয়াতো তেনেকুৱাই হ'ব লাগিব, মানে সেই শব্দটো নকওঁ, কিন্তু মই যিহেতু কাম কৰি আছোঁ, কিন্তু মই হেৰি কৰিব পৰা নাই। গম পাইছোঁ। আমি প্লেনিং কৰিম নেক্সট ইয়েৰৰ পৰা, মই প্লেন কৰিম এই বস্তুটো, মানে মেনেজমেণ্ট নহয়, কিন্তু ধৰি লওক আৰ্টিষ্টসকলক নতুনকৈ এটা নতুন ৱেত দেখাবৰ কাৰণে। আৰু আপুনি ধৰি লওক ইমান দিনত যিমানখিনি এইম লৈছিলে অসমীয়া ইণ্ডাষ্ট্ৰিটো কৰিম বুলি, আপুনি গোটেইখিনি দিলে নে আপুনি এতিয়াও ভাবে যে আপুনি আৰু দিবলৈ বাকী আছে? আচলতে কি, সাধনাই হওক বা শিক্ষাই হওক, শেষ নহয় ন। আশাটো যেতিয়া মানুহৰ শেষ হৈ যাব, জীৱনটো শেষেই দেখোন। মৃত্যু অনিবাৰ্য, সকলোৱে জানে, হয়নে? কিন্তু জীয়াই আছোঁ কেলেই? আৰু লাগে, আৰু কিবা এটা মই কাম ভাল কৰি কৰোঁ, আৰু ৰাইজে বিচাৰে, ময়ো যিহেতু এই পথাৰখনতে থাকিব বিচাৰোঁ। এই নতুনকৈ মই এটা মই আৰু মিৰাণ্ডা চৌধুৰী বাইদেৱে আমি একেলগে এতিয়া গোৱালপৰীয়া লোকগীত এটা কৰিছোঁ। মই গোৱালপৰীয়া লোকগীতটো বহুত গাইছিলোঁ। মোৰ একবাৰ হৰিবলো মোৰ ৰচনা, সেইটো ওলাইছিলে। তাৰপিছত অ' জীৱন ৰে, বহুত মোৰ আছে গোৱালপৰীয়া লোকগীত। এতিয়া নতুনকৈ এইটো আমি ৰিলিজ দিয়া নাই, এই দিম আৰু। আমাৰ ভিডিঅ' হৈ গ'ল ধুনীয়াকৈ, সেই পাতানি চাটানি পিন্ধি পেলাই আমি নিজে কৰিছোঁ, আমি নিজে ওলাইছোঁ, বেলেগ কাকো তেনেকৈ লোৱা নাই। মিৰাণ্ডা বাইদেউ আৰু মই কৰিছোঁ। আশা কৰিছোঁ ধুনীয়াকৈ আদৰি ল'ব ৰাইজে। কিন্তু সেয়াই আমি দিম, সেই চ'ৰ্চবিলাক গম পাইছোঁ, কাম কৰি আছোঁ। এতিয়া গোৱালপৰীয়া ফ'ক বিচাৰে মানুহে, আৰু মোৰ কণ্ঠত এনেই আগতে কয় বা মোৰ হাজবেণ্ডেও কয়, সেই গোৱালপৰীয়া গীতবিলাক অকণমান বল্ড ভইচ এটা লাগে, মানে সেই প্ৰতিমা বাইদেৱে গোৱা, তেতিয়াৰ পৰা আমি সেই তেনেকুৱা কণ্ঠত শুনি আহিছোঁ, ভাল লাগে বুলি কয়। গতিকে মই গাইছোঁ, এইটো নতুনকৈ গাইছোঁ, অ' চম্পাকলি বুলি, বিৰাট ধুনীয়া হৈছে। ৰিলিজ হ'ল নেকি? নাই, এই ৰিলিজ হ'ব আৰু। হ'লে আপুনি লিংককেইটা পঠিয়াবচোন হা, আমি যিমান পাৰোঁ আমাৰ ফালৰ পৰা অকণমান ট্ৰাই কৰি চাম। একদম পঠাম। ধুনীয়াকৈ আমিয়ে ওলাইছোঁ, মানে আপোনালোক থাকোঁতে বেলেগ কেলৈ ওলাব লাগে? তাৰপিছত ধুনীয়াকৈ মৰম বুলি ল'ৰা এজনে কৰিছে, ভিডিঅ' কৰিঅ'গ্ৰাফি কৰিছে। তাৰপিছত একদম গাঁৱৰ পৰিৱেশ, একদম পটানি চাটানি দাঙি মাছ বচা, একদম খুব মাছ বাচিছোঁ। কোনোবাই লিখিছে, মই এনেই অকণ ফটো দিছিলোঁ, বাইদেউ মাছ বাচিব জানে নেকি, এনেকৈ লিখিছে। মোৰ এইটো কুৱেশ্যন আহিছিলে মাত্ৰ, আপুনি জানে জানো? আৰে কিয় নাজানিম, গুৱাহাটীত ডাঙৰ হ'লেও কি হ'ব, চব জানো। ডাউট আছে ৰ'ব দেই, ডাউট আছে অকণমান। নাই জানো। আপুনি ভাত পানী নিজে বনাইনে? সেইটো মানে বেয়া পাওঁ আচলতে, বনাব জানো মই, মোৰ মানে সেইটোত বৰ চখ নাই। বনাওঁ মানে এনেই সাধাৰণভাৱে মই ধুনীয়াকৈ বনাব পাৰোঁ। আৰু লগতে মানে কি হ'ল, এতিয়া মই একো নাখাওঁ, মাছ মাংস, মই ভেজিটেৰিয়ান, আমাৰ গোটেই ঘৰখনেই, গতিকে একো অসুবিধা নাই আৰু। গম পাইছোঁ, সেইটো হয় কেতিয়াবা। আৰু যিবোৰ মানুহে বেছি টেষ্টি বনায়, তেওঁলোকে ইমান বনাব নিবিচাৰে নেকি, যেনে মই, হয় নে মাংস? মই ভাল বনাওঁ, কিন্তু খালি বনাবলৈ মন নাযায় আৰু। ল'ৰা মানুহখিনিয়ে যিখিনি বনাব জানে, খুব ধুনীয়া বনায়। ল'ৰা মানুহে যদি বনাব জানে নহয়, সেই ল'ৰা মানুহ সেইটো টেষ্ট হ'বই। মোৰ হাজবেণ্ডেও ভাল বনায়, কিন্তু সেই বনাবলৈ সময় নাই আৰু বাৰু এওঁলোকৰ। কিন্তু মোৰ আকৌ সেইটোত চখ নাই খুব, কিন্তু মই বনাব পাৰোঁ। গম পাইছোঁ। আপোনাৰ এতিয়া ৰিচেণ্ট এইকেইদিনত কেতিয়া আহি আছে নতুন গান? সেইটোৱে, এই নতুন গান এইটো ধৰি লওক ৰেডি হৈ গ'ল আপোনাৰ? দুটা গান আমি কৰিম। এটা গানটো মোৰ ৰেডি হৈ গ'ল, সেইটোও গোৱালপৰীয়াই কৰি আছোঁ। সেইটোও গোৱালপৰীয়াই কৰি আছোঁ। ৰং নাম্বাৰ টাইপ নকৰে নি আৰু? বিচাৰি আছে। আৰু মোৰ তোক দেখি মুৰ্গা গানটো 30 বছৰ হ'ল এইবাৰ, মানে 1996তে ওলোৱা, এইবাৰ 30 বছৰ হ'ল। আৰু সেই গানটোৰ মানে মই গোৱাৰ আগত কোনো ৰেকৰ্ডেড ফৰ্ম নাই,
ক'তো বিচাৰি নোপোৱা প্ৰথম ময়ে গাইছোঁ সেইটো গান মোৰ কণ্ঠতে আছে এতিয়াতো নতুন ভাৰ্জন ওলাইছে বাৰু কোনোবা আমি আগৰ কণ্ঠত আকৌ শুনি চাব পাৰিম নেকি গানটো গাবা সিটোক দেখি মোৰ গা কেনেবা লাগে সিটোক দেখি মোৰ গা কেনেবা লাগে হে বিহুৰে ঐ তলিতে আইজৈ হে নাচো লাগে হে বিহুৰে ঐ তলিতে নাচো লাগে অ মোৰ চেনাই ঐ তেনেকৈ নেচাবি বৰ মৰম লগাকৈ অ মোৰ চেনাই ঐ তেনেকৈ নেচাবি বৰ মৰম লগাকৈ সিটোক দেখি মোৰ গা কেনেবা লাগে সিটোক দেখি মোৰ গা কেনেবা লাগে আপুনি প্ৰত্যেকটো গানত ন নিজৰ 100% দিয়ে গম পায়নে মই এনজয় কৰোঁ ইয়াত এতিয়া ধৰি লওক ইমান এফৰ্ট দিব দৰকাৰ নাই আপুনি নৰ্মেলিও গাই থাকিব পাৰিলেহেঁতেন কিন্তু এটা তাৰমানে কি জানা গান এটা গাওঁতে তুমি এটা ধৰা দুখৰ গান গাইছা তুমি যদি নিজেই ফিল নকৰা সেই গানটো ইমান তুমি দিব নোৱাৰিবা তাৰমানে আৰু ষ্টেজতো ধৰা ষ্টেজত মই এইটো কথা নকওঁ যে নাচি বাগি গোটেইখন নাচেই হ'ল আৰু গানটো গুচি গ'ল সেইখিনি সময়তো আমি নাচি বাগিয়ে গান গাইছিলোঁ কাৰণ বহুত পেপাৰত লিখিছিলে যে এনেকুৱা ছোৱালী এজনী ওলাইছে যি নাচৰ লগতে অংগী ভংগী বৰ ধুনীয়াকৈ ৰাইজৰ লগত কথা পতা তেতিয়াতো চোৱা ইণ্টাৰনেট বা তেনেকুৱা নাছিলে কেনেকৈ গান গাব লাগে আমি ষ্টেজত তেতিয়া নিজে শিকিছোঁ সেইখিনি সময়ত ৰাইজৰ লগত কথা পতা গান গোৱা কেনেকুৱা ধৰণৰ গান গাব লাগে আমিও তেনেকৈ নাচি বাগিয়ে গাইছিলোঁ কিন্তু এইটো নহয় যে মানে নাচিছোঁৱে তেনেকুৱা নহয় সেই বস্তুটো মই তাৰমানে গাত যেতিয়া ৰিডমটো থাকিব তেতিয়াহে তুমি সেই বস্তুটো দিব পাৰিবা মানুহক সেইটোক দেখি মোৰ গা কেনেবা লাগে তোমাক দেখি মোৰ গান মানে তোক দেখি মোৰ গা মানে কেনেকুৱা লাগিছে সেই গানটোতো মই সেইটোক দেখি মোৰ গা এনেকৈ বস্তু নহ'ব ন তাৰপাছত ধৰা ভূপেন্দাৰ গান এটা গাইছা মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা এই শব্দখিনি যদি তুমি স্পষ্টতাৰে নোগোৱা একেবাৰে নাচি বাগি বলিয়াই হ'লা বোলে গানটোত সেই বস্তুটো নহ'ব নহয় সেই বস্তুটো তুমি অনুভৱ কৰিব লাগিব যে গানটোৱে কি ক'ব বিচাৰিছে কেতিয়াবা কিয় গানটো কেছেটত শুনিছা মানুহজনীকতো দেখা নাই ন সেই গানটোৱে তোমাক হেৰি কৰিব লাগিব যে অঁ এই গানটো দেখোন নাচিব পাৰি এই গানটো বৰ দুখৰ গান গাইছে মানুহজনীকতো তুমি দেখা নাই সেই কথাৰে তুমি বুজাব লাগিব হয়নে আৰু আমাৰ দিনত কেছেট চলিছিলে ন তেতিয়া কণ্ঠতহে প্ৰেমত পৰে মানুহগৰাকী ক'লাইনে বগাইনে ওখইনে চাপৰনে তুমি দেখাই নাই পিছতহে কেছেটৰ কাভাৰ চাভাৰবিলাক চাই বা ষ্টেজত চাই সেই গৰাকীয়ে এই গানটো শুনিছিলোঁ সেনেকুৱা তৃষ্ণাবা আমাৰ যথেষ্ট সময় হৈ গৈছে কিন্তু তাৰ আগতে মই আপোনাক এটা লাষ্ট কুৱেশ্যন বুলি বিচাৰিছোঁ আপোনাক কিন্তু খং নকৰিব দেই মইতো বোলে আপোনাক বুলি কোৱা নাই আপোনালোকৰ জেনেৰেশ্যনৰ যিমান ছিংগাৰ আছিলে তো ধৰি লওক এটা সময়ত আপোনালোকে গোটেই অসমৰ অডিয়েঞ্চক হাতত ৰাখি থৈছিলে মানে এনেকুৱা কোনটো সময় আহিলে য'ত আপোনালোকে সেই গ্ৰিপটো ঢিলা কৰি দিলে আপোনালোকৰ মতে য'ত এতিয়া ফিল হয় আপোনালোকৰ যে এইখিনি সময়তে আমাৰ পৰা অডিয়েঞ্চখিনি গুচি গ'ল দূৰলৈ মোৰ অলপ নিজৰো আচলতে হেৰি আছে মানে কি হ'ল মোৰ যেতিয়া ছোৱালীজনী হ'ল মোৰ ছোৱালীজনী হোৱাৰ পিছত আচলতে তেনেকুৱা মহিলাসকলৰ এটা হেৰি আহে কিন্তু মেইলসকলো হ'ল এইটো জুবিন দাক বাদ দি হ'ল ন মোৰ ক্ষেত্ৰত মানে কি হ'ল মই যেতিয়া মোৰ ছোৱালীজনী জন্ম হ'ল সৰু আছিলে তেতিয়া মানে মোৰ হাজবেণ্ডৰ পষ্টিং আছিলে কৰিমগঞ্জত তেওঁ ইলেকশ্যন অফিচাৰ কৰিমগঞ্জত আছিলে তেতিয়া মানে এওঁ অকলে থাকি ভাল নাপায় মোৰো কিছুমান দিগদাৰ হয় অকলে মাইনাক ডাঙৰ কৰিবৰ কাৰণে তেতিয়া কি হ'ল মই গোটেই ঘৰ দুৱাৰ তলা চলা মাৰি তেতিয়া আমি ঘৰ বনাইছিলোঁ তলা চলা মাৰি কৰিমগঞ্জত গুচি গ'লোঁ কৰিমগঞ্জতে বৰাক ভেলীত মানে এনেকুৱা এটা হ'ল দিল্লী মুম্বাইৰ পৰা আহিবলৈই ভাল বৰাক ভেলীৰ কমিউনিকেশ্যনটো খুব বেয়া আছিলে তেতিয়া এই গোটেই এই মেঘালয় ধৰা জয়ন্তীয়া হিলছ এইবিলাক পাৰ হৈ যাব লাগে ন আৰু তোমাৰ মানে জাৰ্ণিটো এনেকুৱা তুমি আজি গৈছা নহয় আজি গৈ নাপাবগৈও পাৰা ক'ৰবাত লেণ্ডশ্লাইড হৈছে ক'ৰবাত কিবা এক্সিডেণ্ট হৈছে ফচি গ'লা ৰাস্তা ইমান বেছি তাৰমানে হেৰি হয় আমি তাৰ পৰা আহিম বুলি ভাবিলে আমি 4 দিনৰ মানৰ পৰা আগৰ পৰা আমি প্ৰিপেয়াৰ হওঁ মানে
গাড়ীত বস্তুবোৰ মাইনাৰ বটল চটলৰ পৰা আদি কৰি ঠাণ্ডা পানী গৰম পানী আৰু এনেকুৱা ব্ৰহ্মপুত্ৰ ভেলীৰ নিচিনা নহয় যে মই ইয়াত খোৱা নাই অ'ত খাম ত'ত খোৱা নাই ত'ত খাম য'তে ত'তে হোটেল তাত তাৰমানে নিৰ্দিষ্ট এটা ঠাইত আহি পেলাই সেইখিনিতহে হোটেল পাবা তেনেকুৱা নাই গতিকে মোক কোনোবাই মাতিলে মইতো নাই মই কৰিমগঞ্জত আছোঁ তেনেকুৱা তাৰমানে মোৰ ইমান এটা সময় গুচি গ'লগৈ নহয় মই তাৰ পৰা অহাৰ পিছতো বহুতে নাজানে যে তৃষ্ণা আজিকালি গুৱাহাটীত থাকে নাথাকে নহয় তৃষ্ণা আজিকালি তাই নহ'ব নোৱাৰিব সেইটো বেলেগৰ ভুল নাই মোৰ কাৰণে তাৰমানে এতিয়া ব্ৰহ্মপুত্ৰ ভেলীত যদি মই থাকিলোঁ হয় ডিব্ৰুগড়ত থাকিলোঁ আচ্ছা মই ৰাতি উঠি দিওঁ মই ৰাতিপুৱালৈ পাই যাম তেতিয়া তাৰমানে মোকতো অকলে পঠাব অসম্ভৱ মই অকলে অহা সেই ৰাস্তাটোত আৰু তেনেকৈ তাৰমানে মোৰ তাতে মই 2.5 বছৰমান থাকি গ'লোঁ মোৰ সেইটো বহুত ডাঙৰ মানে এটা ডাউনফল হ'ল মোৰ সেইটো মানে বহুত বেছি হেৰি হৈ গ'ল কিন্তু নহয় কিবা এটা কাৰণে কিবা এটা হেৰাব লাগিব মই সেইটো বুলি ভাবোঁ মোৰ ছোৱালীজনীক মই সময় দিছোঁ আৰু তাৰ পিছত বহুতো মোৰ একদম গেপ হৈ গ'ল আৰু এটা বস্তু গেপ হৈ যোৱাৰ পিছত তাত বহুত সোমাই যায় ন বহুত সোমাই যায় তাৰপিছত আৰু উঠিবৰ কাৰণেও অকণমান দিগদাৰ তাৰপিছত মই কৰিছোঁ সেয়া তাৰপিছত আকৌ এইটো ওলালে ছ'চিয়েল মিডিয়াৰ যুগ সেইটোতো আৰু একে জিৰ'ই হৈ থাকিলোঁ নাই একো নাই এতিয়া আকৌ চব বস্তু নতুনকৈ আহিব আৰু আমি লাষ্ট 5-6টা এপিছ'ডত অকল মানে যিসকল অকণ হেৰাই গৈছে মানে আমাৰ চকুৰ আঁতৰ হৈছে তেওঁলোকক আকৌ টানি মেলি লৈ আহিছোঁ আহক মুঠতে আৰু এইবাৰ আকৌ নতুনকৈ তোমালোকে আনিব লাগিব আমি আনিমেই আমাক আনিব লাগিব আনিমেই মই নেক্সট ইয়েৰ এটা ধুনীয়া প্ৰজেক্ট কৰি আছোঁ আপুনি চাব মানে ধৰি লওক আপোনালোকৰ যিমান ভেটাৰান যিমান আছে মানে ছিংগাৰ্ছ গোটেইখিনি লগ এটা এলবাম প্লেনিং কৰি আছোঁ মানে আৰু আপোনালোকে নিজেও এক্সপেৰিমেণ্ট কৰি ভাল পাব ঠিক আছে মই এনেকুৱা নহয় যে একদম মানে ধিনচিক কিবা এটা আনি দিম এনেই বস্তু এটা ধৰি লওক সেই ক্লাছিকেলৰ মিক্স কৰি আৰু ফিউজন টাইপ অকণমান যিটো আপোনালোকো কমফৰ্টেবল হয় আৰু আমাৰ নতুন জেনেৰেশ্যনৰ যাতে মিউজিকখিনি অকণমান একচেপ্ট কৰিব পাৰে মানে মই আশা কৰিছোঁ আপুনি আজি ভালেই পালে কথা পাতি ভাল পালোঁ যান্ত্ৰিকতাৰ পৰা আঁতৰি অযান্ত্ৰিক একদম অযান্ত্ৰিকত বহি আছোঁ ভাল লাগিলে ন সঁচাকৈ ভাল লাগিছে তোমালোকৰ কেনেকুৱা লাগিলে মোৰ ভাল লাগিছে আপোনাৰ লগত ভাল লাগিছে আৰু ইমান আকৌ কৈছোঁ ইমান ধুনীয়া মানুহকে বহি থাকিলে কথা পাতি ভাল লাগে ভাল লাগিলে আৰু তোমালোকৰ অনুষ্ঠান চাই থাকিব আৰু ভাল হওক ভাল লাগে আমি আকৌ লগ পাম একদম আৰু আমি শেষ কৰাৰ আগতে আমাৰ মৰমৰ ৰাইজক কিবা ক'ব বিচাৰিব নেকি আপোনাৰ ফেনসকলক ভালে থাকক সকলোবোৰ সুস্থ শৰীৰে থাকক হাঁহি থাকক কাকো উপকাৰ কৰিব নোৱাৰিলেও অপকাৰ নকৰিব আৰু আমাক মৰম দিয়ক আপোনালোকে আচলতে নহয় আপোনালোকে বিচৰা নাই সেইকাৰণে আমি যাব পৰা নাই আপোনালোকে বিচাৰক আমি প্ৰগ্ৰেম কৰিবলৈ একদম আগ্ৰহী আপোনালোকৰ তাত যাম নিশ্চয় তেতিয়াহ'লে মই আশা কৰিছোঁ আকৌ বিচাৰিব আৰু তৃষ্ণা বাৰ যিটো ইউটিউব চেনেল বা ফেচবুক আমি তলত লিংক দি দিম কমেণ্টছতো পিন কৰি দি দিম আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব যেতিয়া নতুন গান আহিব তৃষ্ণা বাৰ ডাইৰেক্ট শুনিব পাৰিব তেতিয়াহ'লে আজি আমি ইমানখিনি সামৰিছোঁ ইমান দেৰি আমাক চাই থকাৰ কাৰণে বহুত বহুত ধন্যবাদ এটা নতুন এপিছ'ড অতি সোনকালে আপোনালোক লগ পাম তেতিয়ালৈকে সকলো ভালে থাকক গুড নাইট শুভৰাত্ৰি